মোবাইলটো খুচৰি থাকোঁতে হঠাৎ পুৰণা কেইটামান ভিডিঅ' দেখা পালোঁ। প্ৰথমে ভাবিলোঁ ডিলিট কৰিয়ে পেলাওঁ নেকি বুলি, কাৰণ এডিট কৰাৰ এলাহত সামৰি থোৱাই নহ'ল। পাছত আকৌ ভাবিলোঁ ডিলিট কৰাতকৈ স্মৃতি হিচাপে ৰাখি থওঁ বুলি। সাঁচি থ'লে বুঢ়ী বয়সত কেতিয়াবা চাবলৈ পাৰিম বুলি, নহয় জানো? অনুষ্ঠানটো আছিল 2023 বৰ্ষৰ চহৰিকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ 3টা দিনৰ কাৰ্যসূচীৰে বিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান আছিল। মোক 2টা দিনৰ বাবে অনুষ্ঠানটোৰ আঁত ধৰিবৰ বাবে নিমন্ত্ৰণ জনাইছিল। অনুষ্ঠানটোৰ দ্বিতীয় দিনা অনুষ্ঠান চলাই থাকোঁতে ভিডিঅ' কৰা নহ'লে তৃতীয় দিনা 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে অনুষ্ঠানটো আৰম্ভ কৰা হৈছিল। ইয়াৰ পাছত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক তথা মটিভেটৰ দীপক শৰ্মা ছাৰক অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছিল। আৰু সেইদিনা আটাইতকৈ বেছি সুখী অনুভৱ কৰিছিলোঁ। কিয় জানেনে? যিজন ব্যক্তিক ওচৰৰ পৰা লগ পোৱাৰ বাবে দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছিলোঁ, সেইজন ব্যক্তিয়ে যেতিয়া মোৰ কামত তেখেতৰ বক্তব্যৰ মাজত শলাগ লৈছিল আৰু প্ৰশংসা কৰিছিল, সিদিনা ভবাতকৈ বেছি সুখ অনুভৱ কৰিছিলোঁ। সাহস পাইছিলোঁ তেখেতৰ কথাৰ পৰা। ইয়াৰ পাছতে ভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ জনোৱা ভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহৰ নৃত্যৰে অনুষ্ঠানটো জীপাল হৈ উঠিছিল। হৈ অহাৰ লগে লগে মঞ্চখন সোণত সুৱগা চৰাইছিল প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য গীতৰ সমাহাৰে। যদি ভাল লাগিছে এটাকৈ জোৰদাৰ হাত চাপৰি দিয়ক। প্ৰিয় দৰ্শনী গগৈলৈ ধন্যবাদ, কৃতজ্ঞতা আৰু সোণালী ভৱিষ্যত কামনা কৰিছো। এইবাৰ আপোনাসকললৈ আগবঢ়াই দিম নীলাভ সোণোৱালৰ আধুনিক নৃত্য। আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো নীলাভ সোণোৱালক আধুনিক নৃত্য পৰিৱেশন কৰিবৰ বাবে। এনেদৰে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চলিয়ে থাকিল। অনুষ্ঠানটোলৈ মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰণ জনাইছিল অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা বিউটি বাইলুং আৰু সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, আৰু লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰো গীতৰ শৰাই অনুষ্ঠান আছিল। ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰোৱা হওক। আমি তেওঁলোকক মৰম যাচিবলৈ পৰাই নাই, নহয় জানো? আমি তেওঁলোকক প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিব লাগিব, মৰম জনাব লাগিব। ইমান দূৰৰ পৰা আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি আমাৰ সৌভাগ্য, নহয় জানো? প্ৰথমতে আমি মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বিচাৰিছো। প্ৰথমে মৰম তথা শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বিচাৰিছো বিদ্যালয়ৰ প্ৰধান শিক্ষক সুৰেন্দ্ৰ গগৈ ছাৰ। এবাৰো উৎসাহত চাপৰি আমি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ বিচাৰিছো। কাক কৰো?
কাক কৰোঁ? হয়, কেকে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, আমি তেখেতকো শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে বিদ্যালয়ৰ শিক্ষক ডম্বৰুধৰ সোণোৱালক আমি অনুৰোধ জনাইছোঁ। এনে মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছে সঞ্জীৱ শইকীয়া ডাঙৰীয়াই আৰু এখনি স্মৃতি গ্ৰন্থ প্ৰদান কৰা। ভিডিঅ'টো ইমানতে শেষ কৰিছো। পৰৱৰ্তী এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো। বাই বাই।